হে ফ্ৰেণ্ডছ নমস্কাৰ আজি মই বনাব লৈছো ফ্ৰাইড ৰাইস প্ৰথমতে এয়া চিকেনখিনি একেবাৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছো এইখিনি হাড় নোহোৱা চিকেন যিখিনি মানে ফাইবাৰ নিচিনা লাগে নহয় মাছল নিচিনা পাৰ্ট সেইখিনি ইয়াতে অকমান নিমখ দিছো আৰু জাস্ট এচামুচ জোখত ভিনেগাৰ এটো যেটো আমাৰ হোৱাইট কুকিং ভিনেগাৰ আমি ইউজ কৰো বগা ভিনেগাৰটো এয়া হোৱাইট কুকিং ভিনেগাৰ জাস্ট এচামুচ জোখত ব্যৱহাৰ কৰিম আৰু এয়া হোৱাইট কুকিং ভিনেগাৰ লব পাৰে নাইবা এচামুচ জোখত নেমু ৰস লব পাৰে কিন্তু এয়া ভিনেগাৰ নাইবা নেমু ৰস ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে অপচনেল অৰ্থাৎ বৈকল্পিক আপোনালোকে যদি ইচ্ছা কৰে দিব পাৰে ইচ্ছা নকৰিলে নিদিলেও হ'ব কিন্তু মেইন ইনগ্ৰেডিয়েন্টটো হ'ল ইয়াতে নিমখ অকমান লৈ মানে হিচাপতকৈ অকমান কমেই দিব হেতু লৈ একো ডাঙৰ কথা নহয় এইখিনি অকমান নিমখ লৈ নিমখৰ লগত এনেদৰে ধুনিয়াকৈ বস্তুখিনি মিহলি কৰি লওক চিকেনখিনি লৈ এইখিনি আমি অকমান একাহৰীয়াকৈ থৈ দিলো আৰু এইখিনি অলপ মেৰিনেট হোৱা সময়লৈকে আমি বাকি অকমান কাম আগবঢ়াই লম ফ্ৰেণ্ডছ গেছত কেৰাহী গৰম হ'ব দিছো আৰু গেছটো ফুল ফ্লেমত ৰাখিছো এটাতকৈ অকনমান কম তেল দিছো ইয়াতে তেলখিনি একেবাৰে গৰম হৈছে ধুনিয়াকৈ গতিকে ইয়াত আমি প্ৰথমতে এয়া মাংসখিনি অৰ্থাৎ চিকেনৰ টুকুৰাখিনি আমি ফ্ৰাই কৰি লম ভাজি লম ইয়াতে দেই এতিয়া টুকুৰাখিনি দিয়াৰ আগতে গেছটো মই একেবাৰে লো ফ্লেম কৰিছো মাংসৰ টুকুৰাখিনি আমি ইয়াতে দি দিলো কেৰাহীত আৰু এইখিনি ধুনিয়াকৈ লৰাই লৈছো গেছটো কমপ্লিটে আছে এবাৰ এনেকৈ তেলৰ লগত মিহলি কৰি ললো লৈ এতিয়া আমি ইয়াতে অকনমান মছলা ব্যৱহাৰ কৰিম জানে চিকেনৰ টুকুৰা গতিকে অকনমান মছলা দিবই লাগিব ইয়াত আমি এচিকুট হালধি দিছো বহুত বেছি নিদিব কাৰণ ফ্ৰাইড ৰাইসত হালধি ব্যৱহাৰ নকৰিলেও খাই খুবেই ভাল লাগে এনে এচিকুট হালধি ইয়াতে দি দিলো অকমান জিৰা গুৰি সেয়া 4/4 চামুচতকৈও অকমান কমেই দিছো অকমান জলকীয়া গুৰি দিছো আৰু নিমখটো যদি ভাবে যে যিখিনি নিমখ মিহলি কৰি থৈছিলে হেয়াই জোখত হৈ যাব তেতিয়াহলে নিদিব মই অকমান কম কৰি দিছিলো গতিকে চিকেনৰ গোটেই পিছখিনিতে হোৱাৰ কাৰণে অকমান দি দিছো ইয়াতে এইখিনি আমি ধুনিয়াকৈ লৰাই দিম আধা ভজা নিচিনা দেখা হলেই নহয় জানো বগা নিচিনা দেখিছে যে আধা ভজা নিচিনা হৈছে কিন্তু তথাপি মই 1 মিনিট ঢাকনিত ৰখাটো বিচাৰিম কাৰণ ঢাকনিত ৰাখিলে খুব সোনকালে হৈ যায় এয়া ফ্ৰেণ্ডছ 1 মিনিটৰ পিছত আমি ঢাকনিখন অতৰাইছো চাওক মাংসৰ টুকুৰাখিনি খুব ধুনিয়াকৈ সিজি গৈছে দেখিছে আপোনালোকে এতিয়া এইখিনি সময়ত আমি গেছটো সম্পূৰ্ণৰূপে বঢ়াই দিলো আগতে মিডিয়াম ফ্লেমত ৰাখিছিলো সম্পূৰ্ণ বঢ়াই দিলো আৰু এতিয়া এইখিনি বস 1 মিনিট মানৰ ভিতৰতে হৈ যাব চিকেনখিনি সম্পূৰ্ণৰূপে ভজা হৈ গল এতিয়া আমি এইখিনি ইয়াৰ পৰা আঁতৰাই থম ইয়াতে তেল আছে এইখিনি তেলতে আমাৰ কণী ভজা হৈ যাব আমি যেহেতু মিক্স ফ্ৰাইড ৰাইস বনাম ইয়াত আমি 3টা কণীও দিম বুলি ভাবিছো গতিকে এই কণী 3টা ধুনিয়াকৈ এতিয়া ভাজি লম এয়া ফ্ৰেণ্ডছ হক একেবাৰে জটপটকৈ বনাম আৰু বহুত বেছি সফিষ্টিকেশন নকৰো গতিকে কণী কেইটা ভাঙি পিনে ইয়াতে দি দিছিলো তেল আছিলে অকমান নিমখ ছটিয়াই দিছো বাকি একো মছলা ইয়াতে আমি ব্যৱহাৰ নকৰো হালধি দিয়াৰ প্ৰয়োজন নাই কাৰণ আগতে ইয়াতে যেহেতু আমি চিকেনখিনি ভাজি লৈছিলো তেলত হালধীয়া ৰংটো আছে ওকে গতিকে আৰু জলকীয়া পাউডাৰ বা কি এইবিলাক আমি একো মছলা ইয়াতে ব্যৱহাৰ কৰা নাই জাস্ট হাই ফ্লেম কৰি দিছিলো হাই ফ্লেম কৰি এইখিনি কনস্ট্যান্টলি লৰাই মানে নন স্টপ লৰাই থাকিব লৰাই লৈ এইখিনি আমি গুৰি কৰি ভাজি লম মই 3টা কণী ব্যৱহাৰ কৰিছো প্ৰায় 250 গ্ৰাম চাউলৰ পৰা বনাম মই ভাতকেইটা অলৰেডি বনাই থৈ দিছো ঠাণ্ডা হৈ গৈছে গতিকে 250 গ্ৰাম চাউলৰ ভাত বনাইছো আৰু সেইখিনিত মই বনাবৰ কাৰণে এয়া চিকেন 250 গ্ৰাম লৈছিলো আৰু এয়া কণী 3টা লৈছিলো এয়া ফ্ৰেণ্ডছ আমি কণীখিনি ভাজি আঁতৰাই থলো এতিয়া ইয়াতে তেল দিছো অকমান হিচাপ কৰি বহুত বেছি দিব নালাগে কাৰণ চিকেনত তেল আছেই ভালেখিনি আৰু কণীখিনি ভাজোতেও আমি অকমান তেল ব্যৱহাৰ কৰিছো নহয় জানো বহুত বেছি নিদিব আৰু পাছলি ভজাৰ কাৰণে যিখিনি লাগে তেনেকুৱা অনুমান কৰি দিলে হ'ল তেলত আমি বাকি গোটা মছলা বা কিবা একো ব্যৱহাৰ নকৰো যদি বিচাৰে অকমান জিৰা দিব পাৰে জাস্ট অকমান কেইটামান জিৰা দি দিব পাৰে ধৰক আধা চামুচতকৈ কম তেনেকুৱা জিৰা অকমান দি দিব পাৰে নহলে নিদিলেও কথা নাই ডাঙৰ আকাৰৰ দুটা পিয়াজ একেবাৰে সৰুকৈ কুটি লোৱা আছে এইখিনি ইয়াতে দি দিম ফ্ৰাইড ৰাইসত পিয়াজ অকনমান বেছিকৈ দিলে খুব ধুনীয়া সোৱাদ হয় পিয়াজখিনি তেলৰ লগত এবাৰ লৰাই লৈছো এতিয়া আমি গেছটো কমাই থম
ইয়াত এতিয়া অকণমান পাচলি ব্যৱহাৰ কৰিম। এয়া চাওক, প্ৰায় 1 কাপ হ'ব গাজৰ আৰু ফ্ৰেঞ্চ বিন কাটি লৈছিলোঁ। এয়া ডাঙৰ 3 চামুচমান জোখৰ চুইট কৰ্ণ লৈছোঁ, মানে মিঠা মাকৈ। এয়া চুইট কৰ্ণ ফ্ৰ'জেন হিচাপত, অৰ্থাৎ পেকেটতো আহে ফ্ৰেছ চুইট কৰ্ণ, তেনেকৈ ল'ব পাৰে, নাইবা চুইট কৰ্ণ কিনি আনিও এৰুৱাই ল'ব পাৰে। আৰু চুইট কৰ্ণ একেবাৰে অপশ্যনেল, কেঁচা মটৰ থাকিলে কেঁচা মটৰ দিব, তেনেকুৱা যি পাচলি দিব মন কৰে দিব পাৰে। জোখমতে নিমখ ব্যৱহাৰ কৰিম। এই নিমখখিনিৰ পৰিমাণটো চাব, যাতে আপুনি যিমানখিনি ভাতৰ পৰা বনাব ফ্ৰাইড ৰাইচ, তাতো যাতে হৈ যায়, গতিকে তেনেকুৱা জোখত নিমখ দিব। হালধি গুড়ি আমি নিদিওঁ। এতিয়া আমি ইয়াতে জলকীয়া গুড়ি ব্যৱহাৰ কৰিছোঁ। মই 4 ভাগৰ 1 চামুচ ব্যৱহাৰ কৰিছোঁ, আপোনালোকে নিজৰ প্ৰয়োজন মতে দি ল'ব। এতিয়া এইখিনি অকণমান আমি লৰাই দিম। খুব বেছি ভাজিব নালাগে, অৰ্থাৎ অভাৰকুক হ'ব নালাগে, কিন্তু সিজিব লাগিব, গতিকে আমি অকণমান সময় জাষ্ট 2 মিনিট 3 মিনিট আমি ঢাকনি দিম। জুইটো কমতেই ৰাখি থৈছোঁ। এয়া ফ্ৰেণ্ডছ, প্ৰায় 2 মিনিট হ'ল। আমি এতিয়া ঢাকনিখন ইয়াৰ পৰা আঁতৰাইছোঁ। এয়া আমাৰ পাচলিখিনি সিজি যোৱা যেন লাগিছে, চাওঁ বাৰু। এয়া পাচলি সিজিছে, অকণমান বাকী আছে। অভাৰ কুক কৰিব নালাগে, মানে বহুত বেছি সিজাই দিব নালাগে, যেনেকৈ আমি তৰকাৰী বনালে বা ভাজিৰ ক্ষেত্ৰত কৰোঁ, তেনেকুৱা নালাগে। জাষ্ট সিজিলে হ'ল আৰু, কেঁচা থাকিব নালাগে, মাত্ৰ সিমানটোৱে কথা। অকণমান বাকী আছে। আৰু অকণমান সময়, প্ৰায় 2 মিনিটমান সময় লাগিব এইখিনি ভজা হওঁতে। এয়া ফ্ৰেণ্ডছ, আমাৰ পাচলিখিনি ভজা হৈ গ'ল ধুনীয়াকৈ। এতিয়া একেবাৰে কমাই দিছোঁ। পাচলিখিনি ভজা হৈ গ'ল আমাৰ। এতিয়া আমি ইয়াৰ ওপৰত অকণমান মছলা ব্যৱহাৰ কৰিম। যদি ভাতখিনি দিয়াৰ পিছত আমি মছলাটো দিওঁ নহয়, গোটেইখিনি ঠাইতে ইভিনলি স্প্ৰেড নহ'ব পাৰে, সমানে নালাগিব পাৰে হয়তো, সেইটো কাৰণে আমি এতিয়াই দি দিম। আৰু আপোনালোকৰ কিছুমানে যদি ভাবে যে ইয়াত চচ ব্যৱহাৰ কৰিব, টমেটো চচ বা চয়া চচ, এইখিনিয়ে সময় এতিয়াই দি দিব পাৰে, কিন্তু মই সেইবিলাক ব্যৱহাৰ নকৰোঁ, সেইটো কাৰণে মই ইয়াতে নাই দিয়া। এতিয়া এইখিনি আমাৰ ভজা হ'ল। ইয়াৰ ওপৰত মই এয়া দেখিছে চামুচখন, চামুচখন দেখিছে, এচামুচ চাট মছলা দিলোঁ, আৰু 3 ভাগৰ 1 চামুচ জলকীয়া গুড়ি দিলোঁ। আৰু 3 ভাগৰ 1 চামুচ যে দিলোঁ, এইটো জালুকৰ গুড়ি দিছোঁ দেই, মই ভুলতে জলকীয়া কৈছিলোঁ। এইখিনি বস্তু এতিয়া এবাৰ ভাল ধৰণে মিলাই লওক। গেছটো একেবাৰে ল' ফ্লেমতে থাকিব এতিয়া, আৰু হাই ফ্লেমৰ একো কাম নাই, হাই ফ্লেমত নিদিব। এতিয়া আমি ইয়াতে চিকেনৰ টুকুৰাখিনি দি দিম। দিলোঁ। এইখিনি আৰু ভাজিব লগা কথা নাই, এনেই গৰম হৈ থকাৰ কাৰণে গেছটো ল' ফ্লেমত ৰাখি থৈ দিছোঁ। ঘৰত মানে কণী নোখোৱা মানুহ আছে, সেইটো কাৰণে মই আগতে চিকেনখিনি দি এতিয়াই ভাতখিনি দি দিম দেই, আৰু নহ'লে কণীখিনিও একেলগে দি দিব পাৰে। চিকেনখিনি দিলোঁ, এতিয়া মই ভাতখিনি দি দিম ইয়াতে। এয়া চাওক ভাতখিনি কিমান ধুনীয়া হৈছে, দেখিছেনে? এয়া ভাতৰ কাৰণে আপোনালোকক মই 2টা সৰু সৰু কৌশল শিকাই দিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল, বাসমতি লয় বা কেআৰটি লয়, যি চাউলেই ব্যৱহাৰ নকৰে, চাব যাতে পুৰণা চাউল হয়, সেইটো মন কৰিব। পুৰণা চাউলৰ ভাতখিনি খুব ধুনীয়া হয়। দ্বিতীয় কথাটো হ'ল কি, দ্বিতীয় কৌশলটো কি মই ক'ব বিচাৰিছোঁ যে, যেতিয়া ভাতটো বহাই দিব পানীত, মানে কুকাৰত বহাই দিলে, তেতিয়া সেয়া পানীখিনিত কুকাৰত কি কৰিব আপোনালোকে, এচামুচ জোখত মাত্ৰ হয়তো বা ৰন্ধন তেল নহ'লে বা ঘি ব্যৱহাৰ কৰি দিব, ঘি দি দিব। দিলে তেতিয়া কি হয়, ভাতখিনি কেতিয়াও আঠা লাগি নাযায়, খুব ধুনীয়াকৈ এনেকুৱা এটা নিচিনা হৈ যায়। তেতিয়া সোৱাদো ভাল লাগে, আৰু মানে বনালেও আপুনি বনায়ো ভাল পাব, ক'তো আঠা নালাগে। আৰু নতুন চাউল ব্যৱহাৰ কৰিলে সাধাৰণতে কি হয়, আপুনি যিমানেই যত্ন নকৰক কিয়, আমি সাধাৰণতে পানীৰ জোখটো পোৱাত অকণমান দিগদাৰী হয়, নহয়নে? কম পানীটো কেতিয়াবা বেছিকৈ সিজি যায়, কেতিয়াবা মানে হিচাপত মানে পানীটো ভাল নহয়। গতিকে তেনেকুৱা ভাতখিনি উলিয়াই লৈ যেতিয়া আপুনি ফ্ৰাইড ৰাইচ বনাবৰ কাৰণে ব্যৱহাৰ কৰিব, তেতিয়া আৰু মানে বেছি পেষ্ট নিচিনা হৈ যায়, বটা নিচিনা হৈ যায়। গতিকে সেইটো কাৰণে অকণমান চাউলটোৰ ওপৰত গুৰুত্ব দিব, আৰু খুব বেছি পানী নিদিব, হিচাপৰ পানীখিনি দিলেই ধুনীয়াকৈ বনোৱা হৈ যায়। অ'কে ফ্ৰেণ্ডছ, মই এইখিনি মিহলি কৰি ল'ম দেই।
এয়া ফ্ৰেঞ্চ ফ্ৰাইড ৰাইচখিনি বনোৱা হ'ল। এতিয়া মই ইয়াতে কণীখিনি মিহলি কৰি দিছোঁ। কণী নোখোৱাজনৰ কাৰণে আঁতৰাই থ'লোঁ, সেইটো কাৰণে এইখিনি আপোনালোকক দেখুৱাত অকণমান দেৰি হ'ল মোৰ। আৰু চাওক ইয়াত দেখাত অকণমান মই শুকান নিচিনা কৰি বনাইছোঁ, কাৰণ কিয় তেল একেবাৰে হিচাপৰখিনিহে ব্যৱহাৰ কৰিছোঁ, এক্সট্ৰা তেল অকণো ইয়াতে ব্যৱহাৰ কৰা নাই। তেল যদি বেছি দিয়ে তেতিয়াহ'লে আমি হোটেলত যে খাওঁ সচৰাচৰ গোটেই প্লেটখনেই তিতি থাকে নহয় জানো, গতিকে তেনেকুৱা নিচিনা হৈ যায়। মই ইমান তেল ব্যৱহাৰ কৰিব একচুৱেলি নিবিচাৰোঁ, গতিকে সেইটো কাৰণে হিচাপৰ যিখিনি লাগে আৰু সিমানখিনি তেলহে মই ব্যৱহাৰ কৰিছোঁ। বাকীখিনি আপোনালোকৰ ইচ্ছা আৰু তেনেকুৱা। গতিকে ইয়াৰ লগত চচ লৈ বা বেলেগ কিবা চাটনি লৈ খাব পাৰে। এয়া ফ্ৰেণ্ডছ, খুব সোৱাদ লগা মানে ছুপাৰ টেষ্টি ফ্ৰাইড ৰাইচ আমাৰ বনোৱা ৰেডি হৈ গ'ল। এইটোক আমি মিক্স ফ্ৰাইড ৰাইচ বুলি ক'ব পাৰোঁ, য'ত আমি চিকেনো ব্যৱহাৰ কৰিছোঁ, কণীও ব্যৱহাৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাইছে। আৰু মোৰ এই চেনেলটো যদি প্ৰথমবাৰ আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু মোৰ চেনেলটো কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আকৌ আপোনালোকক লগ পাম নতুন এটা ৰেচিপিৰ সৈতে।